যাই আছোঁ নদীৰ পাৰে পাৰে। আমি আহিছোঁ শুৱালকুছিৰ পাথানত আৰু মোৰ লগত আছে মোৰ ভাগিন ৰক্তিম, অনন্যা, গুণগুণ আৰু আমি এতিয়া যাই আছোঁ বান্দৰৰ ভয়ত লাহে লাহে ব্ৰহ্মপুত্ৰ নদী চাবলৈ। আহকচোন নদীটো দেখাত কেনেকুৱা হৈছে, অলপ বান্দৰৰ পৰিস্থিতিবিলাকো দেখাই আছোঁ, চাবচোন। এই আছে নকৰিবি দেই, একদম চিধা চিধি তোমালোকে ভয় নকৰিবা, যাই থাকা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু বজৰংবলী নাম লয়। এই চাওকচোন কেনেকৈ আছে নোলোৱা বান্দৰ। এনেদি আহি পালোঁ আমি ব্ৰহ্মপুত্ৰ নদী। এই চাওক ব্ৰহ্মপুত্ৰৰ এইটো পাৰ, এইটো পাৰতে আপোনাৰ 4 লেনযুক্ত ৰাস্তা হ'ব আৰু এখন যে আপোনাৰ বৃহৎ দীঘল দলঙৰ হোৱাৰ কথা আছে সেইখন হ'ব ইয়াতে। এই ঘাটটোৰে কোনোবা জেগাখিনিত হ'ব আৰু আমি যাই আছোঁ। ভয়ত এই লাঠি লৈছোঁ, দেখিছেনে বিৰাট বান্দৰ আছে এই ওপৰত বাঁহৰ গছৰ ওপৰত বান্দৰ। আমি যাই আছোঁ এতিয়া, সিহঁতে কিবা ক'ব বিচাৰিছে। ক'ত যাবা তোমালোকে? হয় নেকি? লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নোৱাৰিব। ভাল হয় বেয়া হয়। এই চব চেগুনৰ বাৰী, ধুনীয়াৰ বান্দৰ আছে, বহুত বান্দৰ আছে। চব ৰক্তিম যাই পাইছে আগত। ৰক্তিম ক'ত লৈ যাই আছা? আমাক ৰক্তিমে ক'ত লৈ যাই আছে? তলত চাবা, তলত লেট্ৰিন চেট্ৰিন কৰি থাকিব। আগবঢ়া লাহে লাহে যাবা, লাহে লাহে অলপ অলপ দৌৰি যাওঁ। পালোঁ না ৰক্তিম আমি? তোমালোকে নাহিবা সেয়া কৰা। ফাইনেলি আহি পালোঁ ঘাট, নদীৰ ঘাট। অলপ যাই আছোঁ, তোমালোকে নাহিবা, তাতে থাকা, নাহিবা নাহিবা, পিছত আছে বান্দৰ আহিলে মাতিবা, আমি দি উঠি আহিম। এই চাওক অলপ ভয় লাগে, সাঁতুৰিব নাজানোতো। এই চাওক বিশাল ব্ৰহ্মপুত্ৰ, একেবাৰে বালিচৰ, প্ৰায় পানীৰ প্ৰায় 10-12 ফুট ওপৰত আছে বালিচৰ। এইফালে কোনোবাই লাঙি জাল পাতি থৈছে। মজা চিনাৰী, কি মজা চিনাৰী, বাহ। 360 ভিউ এটা দিছোঁ। এইফালে চাঞ্চি, এইখন হ'ল জাল, লাঙি জাল এইখন, এই ইয়াতে পাতিছে। এইখন লাঙি জাল পাতি থৈছে ইয়াতে মাছ ধৰিবৰ কাৰণে। ইয়াতে কিন্তু ডাঙৰ ডাঙৰ মাছ লাগে।
এইটো সূৰ্য বিশাল ব্ৰহ্মপুত্ৰ ইয়াতে কি মাছ পোৱা যায় পল্লী মাছ আৰু মাগুৰ আৰু কিবা কিবি পায় বহুত তুমি এই পানীত গা ধুই পাইছা নাই পাইছোঁ এইখিনিত কিমান দোৱা আছে এইখিনিলৈকে দৱা আছে আৰু আগত দৱা আছে ইয়াতে কিমানমান দোৱা আছে ইয়াতে বেছি নাই গড়াত আপোনালোকে এইখিনিত অঁ এই বেছি আহিব অলপমান আগত কি মানে খাই এই সেইখিনিত একেলগে এইখিনি পোকক লৈ আহিব নহয় আৰু আগত জালখনত মাছ লাগিছে পুৰা লৰি আছে চাওকচোন চাওক ফুৰিব আহিছোঁ নদীৰ পাৰে পাৰে ভাল লাগিছে মাঘ মাহৰ 1 তাৰিখ বুলি অলপ ফুৰিব আহিছোঁ মোৰ ভাগিন ইফালে নাযাওঁ ইফালে যাম খালি বান্দৰে দেখাবা আৰু বান্দৰ চাওক এয়া চাওক ধুনীয়া বাগান বাঁহৰ বাগান চেগুনৰ বাগান কচুৰ বাগান আৰু ভালে আছে ভিডিওটো শেষ হ'ব হৈছে প্লিজ 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 লাইক আৰু শেয়াৰ কমেন্ট কৰি দিব নাপাহৰিব আৰু বেল বাটনটো দাবাই দিব থ্যাংক ইউ গুণগুণে কিবা ক'বা আৰু তুমি